আন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগত। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু ভিডিঅ'টো হ'ল আমাৰ ষ্টাৰ ডালাই মাষ্টাৰ দি পেলাই বেটি প্লেনলৈকে মানে আমাৰ তলৰ পৰা ফাউণ্ডেশ্যনৰ পৰা বেটি প্লেনলৈকে তাৰমানে গোটেইখিনি আমাৰ কাম ষ্টাৰ ডালাই মাষ্টাৰ দি কৰা হ'ল। সেইটো আপোনালোকে আশা কৰিছোঁ গোটেইখিনি ভিডিঅ' সম্পূৰ্ণকৈ চাব, চালে বুজি পাব। আৰু ডালাই মাষ্টাৰ হ'ল আপোনাৰ কেনেকুৱা যে ডেমেজ বেমাৰটো নাহে। কিছুমান চাব ঘৰত ডেমেজ বেমাৰটো আহে বেটি প্লেনত প্লাষ্টাৰ হৈ যোৱাৰ পিছত, তেনেকুৱা খুৰখুৰীয়া বেমাৰটো নাহে। সেইটো আপোনালোকক মই দেখুৱাই আছোঁ। আৰু গাঁথনিটো আমি কেনেকুৱা ছিষ্টেমত কাম কৰিছোঁ সেইটো আপোনালোকক মই গোটেইখিনি দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। আৰু আহক ডালাই মাষ্টাৰ কোনটো চিমেণ্ট হয় সেইটো আপোনালোকক দেখুৱাইছোঁ। আমাৰ ডালাই মাষ্টাৰ চিমেণ্ট হ'ল এইটো। এটা আছে উইদাৰ চিল 1 নম্বৰ, মানে এইটো আপোনাৰ ধৰক পানী লিকেজ নকৰে তেনেকুৱা চিমেণ্ট হয়। আমি ডালাই কৰিছোঁ, সেইটো চাট ডালাই কৰিছোঁ, সেইটো এবাৰ মই ভিডিঅ' এটা আৰু এতিয়া বৰ্তমান বেটি প্লেনৰ কাম কৰি আছোঁ এইটো চিমেণ্ট দি পেলাই ডালাই মাষ্টাৰ। এইটো ডালাই মাষ্টাৰ হয়। এইটো গোটেইখিনি কাম আমি একচুৱেলি ডালাই মাষ্টাৰ চিমেণ্ট দি পেলাই কৰা হ'ল। সেইটো আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক, তেতিয়া বুজি পাব কেনেকুৱা ধৰণৰ কাম কৰিছোঁ। ইমানটো কাম আমাৰ আগবাঢ়িছে আৰু কামটো চাওক কেনেকুৱা ছিষ্টেমত কৰা হৈ আছে। এইটো চাওক আমি খুঁটাটো কেনেকুৱা ছিষ্টেমত কাম কৰিছোঁ। একচুৱেলি আমাৰ এইটো খুঁটাত তেনেকুৱা বল্টু ছিষ্টেমো নহয়, গজাল মৰা ছিষ্টেম তেনেকুৱাও নহয়। একচুৱেলি আমি লোহা চাক বেণ্ড কৰি পেলাই কেনেকুৱা ছিষ্টেমত আমি কাম কৰিছোঁ এইটো। আৰু আমাৰ এয়া মিস্ত্ৰীবোৰে কাম কৰি আছে। আৰু আমাৰ এইটো খুঁটাৰ চাইজ হ'ল 10-12, 1 ফুট বাই 10 ইঞ্চি তেনেকুৱা ছিষ্টেমত গোটেইকেইটা খুঁটা আছে। আৰু আমাৰ গাঁতৰ কাম এয়া এনেকুৱা পৰ্যায় হৈছে। বেছ ডালাই হৈ গ'ল আৰু এইকেইটা এয়া মানে তলত পানী চাফা কৰি পেলাই তাৰপিছত এনেকুৱা ফৰ্মাত কৰা হৈ আছে, নহ'লে জোলটো ওলাই যাবৰ কাৰণে। এয়া গোটেইখিনি বেছ মই এবাৰ দেখুৱাই আছোঁ আপোনালোকক। আৰু একচুৱেলি আমাৰ গোটেইখিনি খুঁটা হৈ গ'ল। এতিয়া বেটাৰী ডালাই কৰি আছোঁ। আৰু এয়া আমাৰ ফৰ্মা খোলাৰ পিছত এনেকুৱা ধৰণৰ হৈছে খুঁটাবোৰ। আৰু আমাৰ প্ৰত্যেক খুঁটাৰ তাৰমানে আমাৰ বৰফি দিয়া হ'ল। ৰিং এটা মাজত এৰি পেলাই আৰু এটা তাৰমানে আমাৰ বৰফি দিয়া হ'ল। তাৰমানে এটা এৰি পেলাই আৰু এটাত বৰফি তেনেকুৱা ছিষ্টেমত দিয়া হ'ল। আৰু এতিয়া আমি ফাউণ্ডেশ্যন ওলাই আছোঁ, বিমৰ লেভেলটো ওলাই আছোঁ। কেনেকুৱা হ'ল সেইটো আপোনালোকে কমেণ্টছ কৰি মতামত জনাই দিব। গোটেইকেইটা বেছ আমি তেনেকুৱা ছিষ্টেমত কৰা হ'ল তাৰমানে। আৰু এইটো খুঁটাও মই দেখুৱাই দিলোঁ খোলাৰ পিছত। এতিয়া আকৌ মেজাৰমেণ্ট কৰি পেলাই তাৰপিছত ৰছী টানি পেলাই জেগাত ৰাখি দিম। ৰাখি দিয়াৰ পিছত বেটাৰীটো মানে ফৰ্মাটো ফিটিং কৰিব। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে নিশ্চয়। আৰু এনেকুৱা আমি গাঁত পুতি আছোঁ, বেটাৰী ডালাই কৰি পেলাই পানী দি পেলাই কৰিছোঁ। আৰু এনেকুৱা আমাৰ বিম এতিয়া ইমানটো বন্ধা হ'ল। আৰু আমাৰ বিমটো কেনেকুৱা ছিষ্টেমত বন্ধা হ'ল, একচুৱেলি আমাৰ 3টা ভাগ কৰিছোঁ। এই মাজৰ মানে যোনটো মানে খুঁটাৰ মাজত আছে 3টা ভাগ কৰি পেলাই তাৰপিছত মাজৰ অংশটো তাৰমানে আমি 5 ইঞ্চি গেপত বান্ধিছোঁ। আৰু বাকী খুঁটাৰ ওচৰত 3 ইঞ্চি গেপত তাৰমানে আমাৰ ৰিং বন্ধা হ'ল। আৰু এটা বিম বহুতৰ মানে চাইছোঁ, তাৰমানে দুটা লোহা বিম মানে পোষ্টৰ বাহিৰ ফালে ওলাই দিয়ে, তেনেকুৱা ছিষ্টেমত দিয়া নাই। আমি মাজত গোটেইকেইটা বিম তেনেকুৱা ফচালোঁ। এতিয়া আমি চাটাৰিং ফিটিং কৰি আছোঁ। এইফালে ভাইটিহঁতে ডালাই বনাই আছে। আমাৰ চিমেণ্টটোতো আপোনালোকে চালেই, ইয়াৰ বেগবোৰ পৰি আছে। ষ্টাৰ ডালাই মাষ্টাৰ দি পেলাই আমি গোটেইখিনি কাম কৰি আছোঁ। আৰু একচুৱেলি আমাৰ তেনেকুৱা খুচিও আছোঁ, আকৌ বাইবেটাৰ দি পেলাই
আমি মানে কাম কৰিছোঁ, তাৰমানে বাইবেটাৰ মাৰিছোঁ। এতিয়া আমাৰ 10 ইঞ্চি গাঁথনি আজিৰ পৰা এতিয়া আকৌ আৰম্ভ হ'ল। বিমবোৰ চাইছে নহয় কেনেকুৱা হৈছে। এইকেইটা আমাৰ বিম হাইট হ'ল 14 ইঞ্চি, 14 আৰু 10 তেনেকুৱা চিষ্টেমত মানে বনোৱা হ'ল বিম। আৰু আমাৰ বিমৰ কভাৰিং তলফালে ৰিঙৰ তলফালে তাৰমানে বিমত 2 ইঞ্চি কভাৰিং আছে আৰু ওপৰত 2 ইঞ্চি কভাৰিং আছে। তেনেকুৱা চিষ্টেমত কৰিছোঁ। আৰু আমাৰ এয়া গাঁথনিটো চাওক কেনেকুৱা ধৰণৰ কৰা হ'ল। আমি এনেকুৱা গাঁথনি একচুৱেলি চাবি চিষ্টেমত কৰিলোঁ। চাবি চিষ্টেম কৰা মানে জইনে জইনে নপৰে আৰু একচুৱেলি এনেকুৱা গাঁথনি কৰিলে লক চিষ্টেম হৈ যায়। আৰু গাঁথনি কিছুমানে ধৰক বেলেগ চিষ্টেমত কৰে, দীঘলকৈ এক হাইৰ দিয়ে, তাৰপিছে নেক্সট হাইৰত আকৌ পতলীয়াকৈ তেনেকুৱা দি যায়। তেনেকুৱা দিলে একচুৱেলি মানে জইনে জইনে পৰি যায়, সেইটো কাৰণে আমি তেনেকুৱা নিদিওঁ। আৰু এনেকুৱা দিলে দুটা ছাইডে একচুৱেলি প্লেন হৈ থাকে, সমানত থাকে, 10 ইঞ্চি পুৰাটো ওলাই যায়। আৰু যদি আপোনালোকে 10 ইঞ্চি গাঁথনি কৰে তেনেকুৱা চিষ্টেমত কৰিবলৈ চেষ্টা কৰিব। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই আছে, কমেণ্টছ এটা কৰিব। আৰু যদি নতুন হৈ থাকে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আমাৰ এইটো গাঁথনি চাওক, এইখিনি কৰা হ'ল, লক চিষ্টেম কৰা হ'ল। তাৰমানে এইফালেও চাবি ওলাইছে, খুঁটাৰ ওচৰত ডালাইটো সোমাই যাব। আৰু এয়া চাওক, এটা আমাৰ ইটাবোৰ জইনত পৰা নাই, তেনেকুৱা চিষ্টেমত কৰা হৈছে। আৰু গোটেইখিনি চাওক একেটা লেভেলত আছে, আপ ডাউন হোৱা নাই গাঁথনি, বহুত ধুনীয়াকৈ হৈছে। এতিয়া ধুনীয়াকৈ ধৰিব পাৰিছোঁ। এয়া চাওক জনে জনে এটা গাঁথনিও মানে তেনেকুৱা ইটাও জনে জনে পৰা নাই। আপোনালোকে কি মতামত আছে আপোনালোকে জনাব। আৰু গোটেইখিনি মই দেখুৱাবলৈ মই চেষ্টা কৰি আছোঁ, একদম মানে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। তেনেকুৱা আপোনালোকে কমেণ্টছ কৰি জনাব। আৰু এয়াই ইমানটো কাম আগবাঢ়িছে আমাৰ। আমাৰ বেটি প্লেনটো হৈ গ'ল। হৈ যোৱাৰ পিছত আমি এতিয়া ব্ৰহ্মপুত্ৰ পলক মাটিটো ভৰাই আছোঁ। ব্ৰহ্মপুত্ৰ পলক মাটিটো ভৰালে একচুৱেলি গেপ নাথাকে পানী মৰাৰ পিছত, সেইটো কাৰণে এই মাটিটো দিয়া হৈ আছে। আশা কৰিছোঁ আপোনালোকে বুজি পালে, সেইটো কাৰণে বহুত বহুত ধন্যবাদ, থেংক ইউ।